ডিউটিৰ পৰা আহিলোঁ। ডিউটিৰ পৰা আহি ৰাজশ্ৰীক সুধিলোঁ, বোলো আজি কি ৰান্ধিছা? তাই ক'লে, দেখিবা নহয় কি ৰান্ধিছোঁ। এই আপোনালোকক দেখুৱাব লৈছোঁ। এয়া হৈছে শিঙি মাছ, ৰঙালাও, দাইল আৰু বিলাহীৰ জোল বুলিয়ে ক'ব লাগিব এখন। এয়া হৈছে এটা শিঙি মাছ, গোটা গোটাকৈ দিয়া হৈছে। প্ৰথমবাৰ খাম, মই খাই পোৱা নাই অৱশ্যে ৰঙালাও আৰু শিঙি মাছ দাইল একেলগে। হয়তো সুন্দৰ হ'ব, খুব সোৱাদ লগা হ'ব আশা কৰিছোঁ। তাৰপিছত এয়া ঢেকীয়া ভাজি দিছে ৰাজশ্ৰীয়ে ধুনীয়াকৈ। ঢেকীয়া লগতে চানা দিছে আৰু আলু দিছে, সুন্দৰকৈ ভাজি দিছে। তাৰপিছত এয়া দিছে কাৱৈ মাছ এজনী, শুকানকৈ ফ্ৰাই কৰি দিছে, খুব ডিপ ফ্ৰাই কৰি দিছে, মৰমৰীয়াকৈ খাই ভালেই লাগিব। তাৰপিছত এয়া দুখন চাটনি, এয়া হৈছে এখন ধনিয়া পাতৰ চাটনি আৰু এইখন হৈছে অমৰা পাতৰ চাটনি। অমৰা পাতৰ চাটনিৰ ৰেচিপিটো আপোনালোকক দি আছোঁ, এই ভিডিঅ'ৰ পিছতে আমি লগাই দিছোঁ। অমৰা পাতৰ চাটনি খুব সোৱাদ হয়, খাইছোঁ আমি। মই আগে পিছেও খাই থাকোঁ বাৰু আমি। খুব সোৱাদযুক্ত হয় আৰু ৰাজশ্ৰীক ইমান সুন্দৰকৈ গোটেই থালিখন সজাই তুলিছে। তাৰ বাবে ৰাজশ্ৰীক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকলৈও অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু আপোনালোকে ভিডিঅ'টো ইমান মনোযোগ দি চোৱাৰ বাবে। আপোনালোক সকলোলৈ অশেষ ধন্যবাদ জনাইছোঁ। নমস্কাৰ।